নমস্কাৰ। এই লকডাউনৰ সময়তে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ বাদুলিৰ কথোপকথন। আহকচোন চাওঁ। কৰোনা 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 উফ কিমান যে কেলকেলাই থাকে মানুহবোৰে আমনি লগা হৈছে আৰু শুনি মানুহবোৰো যে আৰু ভুলটো কৰিবা তোমালোকে নিজে আৰু দুখটো জাপি দিবা আনৰ ওপৰত। আমি হেনো কৰোনা আনিলো, তোমালোকৰ মুঠা ফুটা বৈজ্ঞানিকেও দেখোন প্ৰমাণ কৰি দেখাব পৰা নাই। আৰু তোমালোকে বাতৰিত খুববোৰত কলা বুলি আমি মানি লম নেকি কিবা? আৰে আমাৰ কোন বাদুলিয়েনো তোমালোকৰ মানুহক খেদি কামুৰি কৰোনা ভাইৰাছ দিলে? তোমালোক লোভিয়া মানুহ খাইহে বাদুলি খেদি খেলা হয়। আগতেও চিম্পাঞ্জি মাৰিলা তোমালোকে আৰু এইচৰ বদনাম দিলা বন্যপ্ৰাণীক। প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰি যাবা আৰু কি প্ৰকৃতিয়ে নীৰৱে সহ্য কৰি যাব? পা মজা এতিয়া। হয় দেই, চীন দেশৰ মানুহ মখাই নাজানে নেকি এই যে গ্ৰীষ্ম অঞ্চলৰ ৯৫% গছৰ বিস্তাৰ আমি বাদুলিয়ে কৰি আছো। তাৰ উপৰি তোমালোকৰ বেমাৰৰ বীজাণু থকা কীট পতংগ কোনে নিয়ন্ত্ৰণ কৰি আছে বুলি ভাবা? আমাৰ গাত ভাইৰাছ থাকিলেও আমি কি তোমালোকক দিবলৈ গৈছো নেকি? ইমানবোৰ বস্তু হৈ থকাৰ পাছতো তোমালোকৰ মনত শান্তিত জীয়াই থকা প্ৰাণীবিলাক খাবলৈহে মৰখকডাল লাগেগৈ। এতিয়া আমেৰিকা আৰু ইটালীৰ লেখীয়া দেশবোৰৰ যি গতি, জীৱশ্ৰেষ্ঠ মানুহ, প্ৰকৃতি ধ্বংস কৰি নাবাচিবা তোমালোক কোনো নাবাচিবা। ধেই মানুহবোৰক কিয় ইমানকৈ ভয় খুৱাই দিছা? কৰোনা ভাইৰাছৰ মৃত্যুৰ হাৰ প্ৰায় ৩%হে। ভয় আছে, অতি সুচৰা বেমাৰ। এতিয়ালৈকে তোমালোকৰ মুঠা ফুটা বৈজ্ঞানিকসকলে ভেকচিন উলিয়াবই পৰা নাই। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে এই মহামাৰীৰ পৰা বাচিবলৈ হলে তোমালোক মানুহবোৰে আগতীয়াকৈ সাৱধান আৰু সতৰ্ক হৈ থাকিব লাগিব। তোমালোক মানুহবোৰে 3টা কাম কৰিবা। প্ৰথমে লকডাউন মানি চলিবা, দ্বিতীয়তে সামাজিক দূৰত্ব বজাই ৰাখিবা, তৃতীয়তে হাত দুখন সঘনাই চাবোন পানীৰে ধুই থাকিবা। হয় তুমি ঠিকেই কৈছা। লোভিয়া মানুহ মুখাৰ বচাৰ চান্স এটাই আছে, যদি সকলোৱে এই স্বাস্থ্যবিধি মানি চলে ভাল দিন আহিবই। তোমালোকৰ ভাল দিন নহয়, আকৌ সোনকালে ভাল দিন আহিবই। প্ৰকৃতি ইমান তোমালোকৰ নিচিনা হিংসাকুৰা নহয়। প্ৰকৃতি এতিয়া ৰুষ্ট হৈ আছে যদিও সোনকালে শান্ত হব। তোমালোকে খেলিব পাৰিবা, স্কুল যাব পাৰিবা, আকৌ ফূৰ্তি কৰিব পাৰিবা। আকৌ নতুন প্রভাত হব, কাল রাতি না থাকিব। বাদ দিয়া হে, তোমালোকে এতিয়া মানুহবিলাকৰ কথা ভাবিবলৈ চোৱাচোন। প্ৰকৃতিয়ে কিন্তু নিজৰ কৰ্ম কৰিলেই। তগৰ কপৌ ফুলবোৰ আৰু আমাৰ বন্ধু বান্ধৱী ধূলি কেতেকী, সিহঁতৰ কি সুমধুৰ মাত। এইকেইদিন যে আমি কিমান মুক্ত, মোৰ কিন্তু বৰ ভাল লাগিছে দেই। বসন্ত আহিলে প্ৰকৃতিয়ে হাঁহিলে, ঐ গছে বনে হলালে ঐ পাত, আম লিচু কঁঠালে আমোল মোলায়া আছে ঐ আমিও খাওঁ গৈ আহা। কলি কেতেকী বিহুৱতী বিহুৱতী, ধনচিৰি পাৰতে বাদুলি বাৰীতে ৰিঙিয়ে মাতিছ আহা হবে বিহুলৈ যাওঁ। আৰু শুনা, ভাল দিন আহিলেই নাচি বাগি তোমালোক তথাকথিত মানৱ জাতিটোৱে কেইটামান কথা পাহৰি নাযাবা কিন্তু। বন্যপ্ৰাণী থাকিলেহে মানুহ থাকিব। বন্যপ্ৰাণীৰ বাসস্থানত হাত নিদিবা। বন্যপ্ৰাণীৰ মাংস কেতিয়াও ভক্ষণ নকৰিবা। সেয়া বাদুলিয়েই হওক, হৰিণ, কাছ, গুই আদি আমাৰ পথাৰৰ পুখুৰীটোত চৰি থকা চাকৈ চকুৱা হালি, শৰালী সাজৰ যিয়েই হওক, কৰোনা ভাইৰাছৰ পৰা তোমালোক উচিত শিক্ষা লোৱা। আমি প্ৰকৃতিয়ে তোমালোকক ভাল পাওঁ। আহা, প্ৰকৃতিক তোমালোকে ভাল পোৱা। টপ ৱাইল্ড লাইফ কনজাম্পশ্যন।